নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত মই থ্ৰম্বোফব অইণ্টমেণ্টৰ বিষয়ে আলোচনা কৰিম। এই থ্ৰম্বোফব অইণ্টমেণ্টটো কি কামত ব্যৱহাৰ কৰা হয়, ইয়াতে কি কম্পজিশ্যন আছে, ইয়াৰ মূল্য কিমান আৰু এই মলমটো ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ কি অসুবিধা হ'ব পাৰে আদিৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। তো বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাব। বন্ধুসকল, থ্ৰম্বোফব অইণ্টমেণ্টটো মেনুফেকচাৰ কৰিছে মেনুফেকচাৰ কৰিছে জাইডাছ কেডিলা ফাৰ্মাচিউটিকেল প্ৰাইভেট লিমিটেড। আৰু ইয়াত থকা মূল কম্পজিশ্যনসমূহ হ'ল, ইয়াতে হেপাৰিন আছে 50 LU, বেনজাইল নিকোটিনেট আছে 2 মিলিগ্ৰাম। এই মলমটো 20 গ্ৰামৰ পেক হয়। ইয়াৰ মূল্য হ'ল 109 টকা। আপোনালোকে যিকোনো মেডিকেল ষ্ট'ৰত পাই যাব অথবা আপোনালোকে অনলাইনত অৰ্ডাৰ কৰি কিনি ল'ব পাৰে। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা অনুৰোধ জনাওঁ, যদিহে আপুনি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তো বন্ধুসকল, এই থ্ৰম্বোফব অইণ্টমেণ্টটো ইনজেকশ্যন দিয়াৰ পিছত যিটো অংশত আপোনাৰ ফুলি উঠে, হীৰাত তেজ জমা হয়, হীৰাত অতিৰিক্ত বিষায়, এনেকুৱা কণ্ডিশ্যনত এই মলমটো ব্যৱহাৰ কৰা হয়। তদুপৰি বন্ধুসকল, ধমনীত তেজ জমা হৈ থাকিলে, স্কিন আলচাৰ হ'লে, স্নায়ুৰ বিষ হ'লে, পাইলছৰ কাৰণে বিষালে, এনেকুৱা কণ্ডিশ্যনত এই মলমটো ব্যৱহাৰ কৰা হয়। বন্ধুসকল, থ্ৰম্বোফব মলমটো ব্যৱহাৰ কৰাৰ আগতে আপোনালোকে সদায় ডক্টৰৰ পৰামৰ্শ ল'ব। ডক্টৰৰ পৰামৰ্শ নোহোৱাকৈ আপোনালোকে কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ নকৰিব। এই থ্ৰম্বোফব মলমটো অস্ত্ৰোপচাৰ কৰাৰ আগতে তেজ জমা নোহোৱাৰ বাবে এই মলমটো ব্যৱহাৰ কৰা হয়। আৰু এই মলমটো পালমনাৰী এম্বলিজম আদি এনেকুৱা কণ্ডিশ্যনত এই মলমটো ব্যৱহাৰ কৰা হয়। শৰীৰৰ কোনো অংশত আঘাত পালে, আঘাত পোৱা অংশখিনি ফুলি উঠিলে এই মলমটো ব্যৱহাৰ কৰিলে 100% আৰাম পাব। যদি কোনো লোকৰ ইণ্টাৰমাস্কুলাৰ ইনজেকশ্যন দিয়াৰ ফলত ইনফেকশ্যন হয়, যাৰ ফলত ফুলি উঠে, তেজ জমা হয়, ৰঙা বৰণৰ হয়, এনেকুৱা কণ্ডিশ্যনতো এই মলমটো ব্যৱহাৰ কৰা হয়। বন্ধুসকল, এই মলমটো ব্যৱহাৰ কৰাৰ আগতে আপোনালোকে সদায় ডক্টৰৰ পৰামৰ্শ ল'ব। আৰু আপোনাৰ শিশুৰ বা আপোনাৰ যিটো অংশত ইনফেকশ্যন হৈছে সেইটো অংশত আপোনালোকে লাহেকৈ মালিচ কৰি লগাই দিব। আপোনালোকে কমেও এসপ্তাহ ব্যৱহাৰ কৰিব লাগিব। আৰু যিসকল লোকৰ কিডনীৰ সমস্যা আছে সেইসকল ব্যক্তিয়ে এই মলমটো ব্যৱহাৰ নকৰিব। আৰু লিভাৰ আৰু হাৰ্টৰ প্ৰব্লেম থকা ব্যক্তিয়ে আপোনালোকে এই মলমটো কেতিয়াও ব্যৱহাৰ নকৰিব। এই মলম ব্যৱহাৰ কৰিলে আপোনালোকে এইসমূহ ঔষধ ব্যৱহাৰ নকৰিব, যেনেকৈ আপোনাৰ এছপিৰিন টেবলেট, ৱাৰ্ড 5 টেবলেট, ফ্ৰুমাইড টেবলেট, ডিলিজেন CD টেবলেট আৰু আপোনালোকে ৱাৰফাক্সিন টেবলেটটো আপোনালোকে ব্যৱহাৰ নকৰিব। বন্ধুসকল, এই টেবলেটটো ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ ছাইড ইফেক্টে দেখা দিব পাৰে, যেনেকৈ আপোনাৰ ছাল জ্বলন ভাৱ হোৱা, খুজুলি হোৱা আদি এনেকুৱা ধৰণৰ সমস্যা দেখা দিব পাৰে। যদি এনেকুৱা ধৰণৰ ছাইড ইফেক্টে দেখা দিয়ে তেন্তে আপোনালোকে চিন্তা কৰাৰ কাৰণ নাই, কাৰণ এইবোৰ সাধাৰণ ছাইড ইফেক্ট। ইয়াৰ ওপৰত যদি কোনো ধৰণৰ ছাইড ইফেক্টে দেখা দিয়ে তেন্তে আপোনালোকে এই মলমটো ব্যৱহাৰ কৰিবলৈ বন্ধ কৰিব আৰু ডক্টৰৰ পৰামৰ্শ ল'ব। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমান আছিল। যদি ভিডিঅ'টো ভাল লাগে প্লিজ এটা লাইক কৰি দিব আৰু এই মলমটোৰ বিষয়ে অধিক জানিবৰ কাৰণে আপোনালোকে কমেণ্ট কৰি জনাই দিব পাৰে।